জৈন গাইজ তো এজন ফ্ৰেণ্ডে মোক কমেণ্ট কৰি সুধিছিল যে আমি অৰ্থাৎ আমাৰ যিটো মেচ ডায়েট আছে অৰ্থাৎ আমি কি খাব পাওঁ আমাৰ মেচ ডায়েটত কি ৰুটিন আছে আমাৰ কি খাব পাওঁ সেই বিষয়ে সুধিছিলে আৰু আমাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে খোৱাৰ নামত আমাক কিমান টকা দিয়ে সেই বিষয়ে তেওঁ জানিব বিচাৰিছিল তো আজি ভিডিঅ'টোৰ জৰিয়তে মই সেই কেণ্ডিডেটগৰাকীকো জনাওঁ আৰু আপোনালোকেও যদি জানিব বিচাৰে সেইখিনি আপোনালোকে জানিব পাৰিব যে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট যি ডিফেন্সৰ এমপ্লয় আছোঁ অৰ্থাৎ আমাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে খোৱাৰ ক্ষেত্ৰত আমাক কিমান টকা দিয়ে আৰু আমাৰ যিটো মেচ ৰুটিন আছে আমি ডেইলি কি খাওঁ আমাৰ খোৱা লোৱাৰ ক্ষেত্ৰত তো সেই বিষয়ে মই আপোনালোকক জনাম তো আপোনালোকে ভিডিঅ'টো চাব আপুনি যদি জানিব বিচাৰে তো পোনপ্ৰথমে মই আপোনালোকক জনাওঁ যে আমাৰ মেজৰ কাৰণে অৰ্থাৎ আমাক খোৱা লোৱাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ডেইলি 127 টকা আমাক প্ৰদান কৰে 127 টকা ডেইলি প্ৰদান কৰে আৰু এইটো চাব গ'লে আমি যদি এমাহত চাব বিচাৰোঁ অৰ্থাৎ এমাহ বুলি কওঁতে এতিয়া 31 দিনীয়া যদি দিন হয় সেই মাহটো তেতিয়াহ'লে আমাৰ এক মাহত হয়গৈ 3,965 টকা আৰু নেক্সট যদি 30 দিনীয়া মাহ হয় তেতিয়াহ'লে আমি এমাহত 3,836 টকা লাভ কৰোঁ আৰু যদি মাহটো যদি 28 দিনে হয় তেতিয়াহ'লে আমি সেই মাহটোত 3,519 টকা লাভ কৰোঁ তো চাব গ'লে আমি মোটামুটি 4,000 টকাৰ ভিতৰত আমি খোৱাৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাওঁ আৰু এইটো হৈছে আমাৰ ৰেচন মানি বুলি কয় যিটো কষ্ট অফ ৰেচন তো এই ভিত্তিতে আমাক খোৱা লোৱাৰ যিটো থাকে আমাৰ ডায়েট থাকে সেই যিটো মেচ ৰুটিন থাকে সেইটো বনোৱা হয় তো মই আপোনালোকক দেখুৱাই আছোঁ আৰু এই মেচ ৰুটিনটো আপোনালোকৰ ফ'ৰ্চ ৱাইজ অৰ্থাৎ আপোনালোকৰ ডিফেন্সৰ যিটো ফ'ৰ্চ আছে আপোনালোকে সেই হিচাপত আপোনালোকৰ বেলেগ হ'ব পাৰে যিটো মই CISFত চাকৰি কৰোঁ আমাৰ যিটো মেচ আছে আমাৰ ইউনিটত অৰ্থাৎ আমাৰ মেজত যিটো ৰুটিন আছে আমাৰ ডেইলি খাদ্য খোৱাৰ যিটো ৰুটিন আছে তো সেইটো মই আপোনালোকক দেখুৱাম তাতে আমাৰ কি দিয়া আছে আমাৰ ৰুটিনত তো আপোনালোকে জানিলে যে আমাক ডেইলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে 127 টকা আমাক দিয়ে খোৱাৰ নামত আৰু সেইটো মাহেকীয়া চিষ্টেমত চাব গ'লে 31 দিনীয়া মাহ হ'লে আমাৰ 3,965 টকা হয় আৰু 30 দিনীয়া মাহ হ'লে 3,836 টকা আৰু যদি 28 দিনীয়া মাহ হয় তেতিয়াহ'লে আমাৰ 3,519 টকা আমাৰ ৰেচন মানি আমাৰ একাউণ্টত আহে তো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে আমাৰ ইউনিটত আমি ডেইলি আমি কেনেধৰণে খোৱা লোৱা কৰোঁ সেই ৰুটিনটো আপোনালোকে দেখিছে তো এইখন হৈছে আমাৰ ইউনিটৰ মেচ মেনু আৰু ইয়াতে দিয়া আছে আমাৰ ব্ৰেকফাষ্টত কি থাকে লাঞ্চত কি থাকে ডিনাৰত কি থাকে আমাৰ ডে ৱাইজ দিয়া আছে তো আপোনালোকক দেখুৱাইছোঁ মই ইয়াতে তো আপোনালোকে ফাৰ্ষ্টত পাইছে ছানডে তো ছানডেৰ যিটো আমাৰ ব্ৰেকফাষ্ট থাকে ৰাতিপুৱা ব্ৰেকফাষ্টটো আমাৰ ছানডেত থাকে পোহা থাকে আৰু তাৰ উপৰিও ফ্ৰুইট থাকে আপেল কল এনেধৰণৰ থাকে তাৰ উপৰিও ইগ থাকে কণী আৰু আমাৰ চাহ থাকে এইটো হৈছে আমাৰ ছানডেৰ ব্ৰেকফাষ্ট পোহা ফ্ৰুইট ইগ আৰু টি তো নেক্সট হৈছে আমাৰ লাঞ্চ চাব গ'লে ছানডে যিটো লাঞ্চ হয় মৰ্ণিঙত যিটো আমাৰ ভাত খাওঁ ৰুটি খাওঁ তো সেইটো ইয়াতে দিয়া আছে আমাৰ মটন থাকে মটন চিকেন আৰু চাহী পনীৰ দিয়ে তাৰ উপৰিও ৰাইচ থাকে চাউল আৰু ৰুটি ডাল আৰু চুইট মানে যিটো মিঠাই থাকে সেইটো কৈছে আৰু ক্ষীৰ থাকে তো এইটো হৈছে আমাৰ লাঞ্চত ছানডে আৰু নেক্সট হৈছে আমাৰ যিটো ৰাতিৰ ডিনাৰ থাকে সেইটো আমাৰ ৰাইচ থাকে আৰু গোটা মুগ দাল থাকে আৰু ৰুটি থাকে এইটো হৈছে ৰাতিৰ ডিনাৰ ছানডেৰ তো নেক্সট হৈছে আমাৰ মনডে তো মনডেৰ দিনা আমি ৰাতিপুৱা ব্ৰেকফাষ্টত পাওঁ আমি পুৰি চব্জি আৰু ফ্ৰুইট তাৰ পৰা আমি টি পাওঁ তো এইটো হৈছে আমাৰ মনডে ব্ৰেকফাষ্ট আৰু মনডেৰ যিটো লাঞ্চ থাকে লাঞ্চত আমি ৰাইচ চাম্বাৰ ৰুটি আলু চকা যিটো আলু পিটিকা কয় সেইটো আলু চকা তাৰ উপৰিও চালাড থাকে আৰু পাপৰ থাকে এইটো হৈছে আমাৰ লাঞ্চত মনডে আৰু নেক্সট আমি ডিনাৰত চাব গ'লে মনডে দিনাখন আমি জিৰা ৰাইচ পাওঁ জিৰা দি পিনে আমাৰ যিটো ৰাইচটো ফ্ৰাই কৰে সেইটো জিৰা ৰাইচ তাৰ উপৰিও ডাল পাওঁ আৰু ৰুটি আৰু চলে আৰু চব্জি তো এইটো আমি পাওঁ ডিনাৰত মনডে তো নেক্সট টিউজডে আমাৰ যিটো ব্ৰেকফাষ্ট থাকে ব্ৰেকফাষ্টত ৰাতিপুৱা আমি ইডলি পাওঁ ইডলি চাটনি যিটো থাকে তাৰ ওপৰত চাম্বাৰ ফ্ৰুইট থাকে তাৰ ওপৰত ইগ থাকে আৰু টি থাকে তো এইটো হৈছে আমি টিউজডে ব্ৰেকফাষ্টত আৰু ডিনাৰত পাওঁ ৱেডনেছডে তো ইয়াতে আপোনালোকে যিবিলাক পাইছে ইডলি চলা বতৰা চাম্বাৰ এইবিলাক আমিও যেতিয়া ঘৰত আছিলোঁ তেতিয়া আমি এইবিলাকৰ নাম জনা নাছিলোঁ যেতিয়া আমি ট্ৰেইনিং চেণ্টাৰত আহিলোঁ তেতিয়াৰ পৰাহে মানে এই বিষয়বিলাক আমি এইবিলাক খাদ্যৰ বিষয়ে আমি নাম শুনিছোঁ তো এতিয়াও মানে কেতিয়াবা কোনটো কি খাদ্য আমি নামেই নাজানো তেনেকৈ মানে আমাৰ এতিয়া হয় তো এতিয়া লাহে বাৰু অকণমান জানিছোঁ চলা বতৰা ইডলি চাম্বাৰ এইবিলাক আৰু কিছুমান বিশেষকৈ অল ইণ্ডিয়া ভিত্তিত এতিয়া ইডলিটো চাব গ'লে আপোনালোকে চাউথত বেছি ইডলি খায় চাউথৰ মানুহবিলাকে আৰু আমাৰ যিবিলাক নৰ্থ ইষ্টৰ মানুহ আছে ৱেষ্ট বেংগল উৰিষ্যা এইবিলাক আমি চাউল বেছি খাওঁ
তাৰপৰা যিবিলাক ৰাজস্থান বিহাৰ UP মানুহ আছে সিহঁতে মানে ৰুটি বেছি খায় তো আমিও আগতে ৰুটি খোৱা যিটো আমাৰ ডেইলি অভ্যাস নাই কিন্তু ইয়াতে আমি ৰুটি খোৱাৰ অভ্যাসটো কৰিব লগা হৈছে ট্ৰেইনিঙত আমি প্ৰথম যেতিয়া আহিছিলোঁ ট্ৰেইনিং কৰিব তেতিয়া আমি চাউল পোৱাই নাছিলোঁ বেছি ৰুটি খাইছিলোঁ তো এতিয়া আমাৰ ৰুটি চাউল দুটাও তেনেকৈ এডজাষ্ট হৈ গৈছে ৱাইজ আমি ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ এইখিনি পাওঁ আৰু আমাৰ ব্ৰেকফাষ্টৰ ৰাতিপুৱা টাইম আমাৰ ডিউটি হিচাপত হয় যিহেতু আমাৰ ডিউটি ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ হয় তাৰ কাৰণে আমাৰ ব্ৰেকফাষ্ট 5টা বজাৰ পৰা আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ যায় আমি 5টা বজাৰ পৰা আমি 7টা বজালৈকে আমি ব্ৰেকফাষ্টখিনি কৰিব পাৰোঁ আৰু লাঞ্চৰ টাইমটো হৈছে আমাৰ দিনৰ 11:30টাৰ পৰা আমি মোটামুটি 2টা বজালৈকে আমি লাঞ্চ কৰিব পাৰোঁ আৰু নেক্সট ডিনাৰটো চাব গ'লে আমি ৰাতি 7টা বজাৰ পৰা আমি মোটামুটি 9টা বজালৈকে আমি ডিনাৰ কৰিব পাৰোঁ এইটো হৈছে আমাৰ টাইম খোৱাৰ টাইম আৰু এইখন হৈছে আমাৰ মেছ মেনু তো আপোনালোকে চাব পাৰে স্ক্ৰীনশ্বট কৰি পিনে আৰু এই মেছ মেনুটো আমাৰ যিটো কষ্ট অফ ৰেচন মানি পাইছিলোঁ আমি যিহেতু ডেইলি আমাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা খোৱাৰ নামত আমাৰ 127 টকা দিয়ে সেই হিচাপত চাব গ'লে আমাৰ যদি 30 দিনীয়া মাহ হয় তেতিয়া আমাৰ মাহত আমাৰ 3800 টকা আমাৰ আহে 3800 চামথিং তো আমাৰ এই ডায়েটটো আমি 3800 টকাৰ হিচাপতো বনাব পাৰোঁ বা 3800 টকাৰ কমৰ ভিতৰতো বনাব পাৰোঁ আৰু আমাৰ যিটো মেছ ডায়েট আছে এই ডায়েটটো আমাৰ এক মাহত আমাৰ ডায়েট 3500 টকাৰ আমাৰ বনাইছে যিহেতু আমাৰ ডায়েট আহে 3800 টকা আহে অৰ্থাৎ 3800 টকা আমাৰ একাউণ্টত আহে 3800 চামথিং আমাৰ একাউণ্টত সোমাই খোৱাৰ ক্ষেত্ৰত যিটো ৰেচন মানি আহে সেইটো কিন্তু আমাৰ যিটো মেছ আমাৰ বনোৱা হৈছে মেছ মেনুটো আমাৰ 3500 যিটো 3500 তাৰ ভিত্তিত আমাৰ মানে মেছ ডায়েটটো বনোৱা হৈছে তো এইখিনিয়ে হৈছে আমাৰ মেছ ৰুটিন আপোনালোকে দেখুৱালোঁ আপোনালোকে চালে